এয়া মাছ ডিম ইমান গৰম হৈছে কেৰাহী গাইজ মাছ ভাজা হ'লে এয়া গোটেই ভাজি ল'লোঁ মাছ এয়া এইখিনি মাছ ভাজি ল'লোঁ এতিয়া কেৰাহীত দিম শাক মূলা শাক এতিয়া আকৌ বেলেগ শাক নাপায়ে লাই শাক হ'লে বেছি ভাল হয় আজি মূলা শাকেদি বনাম মূলা শাকেৰে মাছেৰে শাক মূলা শাকৰ লগত মাছেৰে খাব এতিয়া দিম ইয়াত নিমখ অকণ নিমখ সোৱাদ অনুযায়ী দিব তাৰপিছত দিম ইয়াত দিম খাৰ অকণমান ইয়াত খাৰ অকণমান দিলোঁ এয়া আদা ৰহুন জলকীয়া গুড়া এয়া শাক গেলি গ'লে খাৰ দিলে অলপতে গেলি যায় শাক সিজি গ'ল এতিয়া দিম ইয়াত পানী আপোনালোকৰ লাগা হিচাপত পানী দি দিব বেছিকৈ পাতল খাই যদি বেছিকৈ দিব এয়া হয়তো এতিয়া আঞ্জাখিনি উতল আহিব দিম আঞ্জাখিনি উতল আহিলে মাছ দি দিম আঞ্জা উতল আহিল গাইজ এয়া আঞ্জাৰ কালাৰ চাওঁ এতিয়া মই মাছখিনি দি দিম এয়া মাছ দিলোঁ গাইজ এতিয়া ধইনা দি দিম এয়া আঞ্জাত ধইনা দি দিম লাষ্টত ধইনা দি দিম ধইনাখিনি দি দিলোঁ বহুত একদম চিম্পুল আঞ্জা একো ভেজাল নাই ৰান্ধাটো মাছখিনি ভাজি শাকখিনি খাৰ আৰু নিমখেৰে ভাজিলে হ'ল আৰু নিমখ জলকীয়া আৰু ৰহুন আদা দিব ইচ্ছা কৰিলে দিব পাৰে নিদিলে নাই বঢ়িয়া চিম্পুল আঞ্জা গাইজ আঞ্জা হৈ গ'ল কালাৰ কেনেকুৱা লাগিছে জনাব আপোনালোকৰ ভাল লাগিছেনে নাই জনাবচোন আজিলৈ আহিছোঁ বাই